বিজেপি চৰকাৰ গুণ্ডা বাহিনী নচলিব নীতি নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি নচলিব নীতি নচলিব হিমন্ত বিশ্ব শৰ্মাৰ তোমাৰ নীতি নচলিব আমি নামানো হিমন্ত বিশ্ব শৰ্মা তোমাৰ নীতি নচলিব হিমন্ত বিশ্ব শৰ্মা তোমাৰ নীতি নচলিব তোমাৰ নীতি নচলিব হিমন্ত বিশ্ব শৰ্মা গুণ্ডাগিৰি নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ নীতি নচলিব আমাৰ নীতি নচলিব হিমন্ত বিশ্ব শৰ্মা গুণ্ডাগিৰি নচলিব ইনকলাব জিন্দাবাদ আমাৰ নীতি নচলিব আমাৰ নীতি নচলিব ইনকলাব জিন্দাবাদ আমি নামানো আমি নামানো বিজেপি চৰকাৰ হায় বিজেপি চৰকাৰ হায় আমি নামানো ইনকলাব জিন্দাবাদ আমি নামানো হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি নচলিব আজি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বান মৰ্মে আমি ইয়াতে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই এই জোৰ সমদল আমি ইয়াতে কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। এই কাৰ্যসূচীত আমাক
জিলা আৰক্ষী প্ৰশাসনে আমাক যি হেঁচা আৰোপ প্ৰদান কৰিছিলে কিন্তু সেই হেঁচা আৰোপ প্ৰদান কৰাৰ পক্ষতে আমি সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এই যে আমি যি গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিছোঁ সেই গণতান্ত্ৰিক আন্দোলন যাতে আমাক কোনো পধ্যে তেখেতসকলে ৰোধ কৰিব নিবিচাৰে কাৰণ আমি কা মানা নাই আৰু কোনোদিন নামানো কাৰণ আমি কেব মানা নাছিলোঁ আৰু আজি পৰ্যন্ত আমি কা কোনোদিন মানা নাই ইয়াৰ কাৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আমি আবেদন গ্ৰহণ কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে যিমানে বলপূৰ্বক চেষ্টা নকৰক কিয় আমি কিন্তু এই কাখন কোনোদিন মানি নলওঁ ওদালগুৰিত এক সুকীয়া পৰিৱেশে বিৰাজ কৰিছে আৰক্ষীৰ লগত আপোনালোক হতাহতি হৈছে জোৰ আপোনালোকৰ হাতৰ পৰা নুমাই দিয়া হৈছে কি ক'ব এই ক্ষেত্ৰত হয় আমাৰ ওপৰত তেখেতসকলে জোৰ জবৰদস্তি কৰি আমাৰ যি গণতান্ত্ৰিক আন্দোলন আমাৰ যি গণতান্ত্ৰিক যি আমাৰ ভাষা সেই ভাষা তেখেতসকলে আমাৰ গণতান্ত্ৰিক ভাষা তেখেতসকলে নস্যাৎ কৰিব বিচাৰিছে এইটো আমি কোনোদিন গ্ৰহণযোগ্য নকৰোঁ আৰু তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে চৰকাৰৰ দমন নীতিৰ আগত আমি কোনোদিন নচলোঁ আৰু চলা নাই বেৰিকেটত আবদ্ধ কৰি আজি আন্দোলন কৰিব লগা হ'ল নহয় বিজেপি নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে আৰক্ষী প্ৰশাসন বা তেখেতসকলৰ যিসমূহ বিষয়া আমোলা আছে তেখেতসকলে এতিয়া নিজ দলীয় কৰ্মী হিচাপে তেখেতসকলে ব্যৱহাৰ কৰিছে তাৰে ফলত আপোনালোকে আজি দেখিবলৈ পাইছে ইতিমধ্যে আৰক্ষী প্ৰশাসনে আমাক বাৰম্বাৰ অনুৰোধ জনাইছিল যে জোৰ সমদল আমি ৰাজপথলৈ যাব নালাগে কিন্তু আমাৰ সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই কৌশলগতভাৱে আমি ৰাজপথত আজি আমি জোৰ সমদল আমি সাব্যস্ত কৰিলোঁ আৰু এই দমন নীতি নচলিব বিজেপি নেতৃত্বাধীন চৰকাৰক আমি পুনৰবাৰ সকীয়াই দিছোঁ আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি যাম যেতিয়ালৈকে অসমৰ পৰাই কাখন উঠাই নিনিয়ে ধন্যবাদ